নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে কেইটামান জানিব লগা প্ৰশ্ন আৰু ইয়াৰ উত্তৰৰ বিষয়ে। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ: মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটত। মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো মহাত্মা গান্ধীৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী। মহাত্মা গান্ধীয়ে কেতিয়া অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল 1920 চনত। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল 1931 চনত। গান্ধীয়ে আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1930 চনত গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল।